ABMCৰ ভেৰগাঁও জিলা সমিতিৰ বিৰুদ্ধে 5খনকৈ আঞ্চলিক সমিতিয়ে দিলে অনাস্থা। ভেৰগাঁও জিলা সমিতিৰ সভাপতি ৰাজ্জাক আলী আৰু সাধাৰণ সম্পাদক সাহিল আনোৱাৰে জিলাখনত এক নায়কত্ববাদ, স্বৈৰাচাৰী, হিটলাৰী আৰু দমনমূলক নীতি প্ৰয়োগ কৰি 7খন আঞ্চলিকৰ ভিতৰত 5খন আঞ্চলিকক সাংগঠনিক কাম কাজক বাধা আৰোপ কৰি আহিছে বুলি 5খনকৈ আঞ্চলিক সমিতিৰ হৈ কলাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি মিনাৰুল হকে সংবাদ মেলযোগে এই কথা সদৰি কৰে। ভেৰগাঁও জিলা সমিতিৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে অভিযোগ কৰি কেন্দ্ৰীয় সমিতিলৈ অনাস্থা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল যদিও আজিকোপতি ভেৰগাঁও জিলা কমিটিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এক আশ্চৰ্য প্ৰকাশ কৰি বিষয়টো কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মণ্ডলীৰ হস্তক্ষেপ বিচাৰি সংবাদ মেলযোগে এই কথা সদৰি কৰে। হয়, আজি আমি ইয়াতে এক সংবাদ মেল অনুষ্ঠিত কৰিছোঁ। এই সংবাদ মেল অনুষ্ঠিত কৰাৰ এক উদ্দেশ্য আছে। উদ্দেশ্যটো হ'ল যে যোৱা 2 বছৰৰ কাৰ্যকালত ভেৰগাঁও জিলা সমিতিৰ সভাপতি ৰাজ্জাক আলী ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক সাহিল আনোৱাৰ ডাঙৰীয়া তেওঁলোকে এই 2 বছৰ কাৰ্যকালত বিভিন্ন ধৰণৰ কুকৰ্ম কৰি আহিছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ অসামাজিক কামতো লিপ্ত হৈ থাকে। সেই অসামাজিক কামসমূহৰ আমি আঙুলিয়াই দিয়াত আমি বিভিন্ন ধৰণৰ এক্সিকিউটিভ মিটিঙত তেওঁলোকক ভুলবিলাক আঙুলিয়াই দিয়াত তৎসত্ত্বেও তেওঁলোকে সেই ভুলসমূহ মানে স্বীকাৰ কৰি লোৱা নাই। সেইটো মানে আমিহে ভুল কৰা বুলি তেওঁলোকে আমাক বুজায় আৰু বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতাৰ লগত হলিগলি কৰি যিসমূহ সাংগঠনিক যি আমাৰ ভাল নেতা উঠি আহি আছে তেওঁলোকক এক প্ৰকাৰে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিবৰ বাবে তেওঁলোকে এক পৰিকল্পনা চলাই আহিছে। মাইনুদ্দিন ডাঙৰীয়াই যি আমাৰ জিলাৰ তত্ত্বাৱধায়ক এই কাৰ্যকৰী সভাত তেখেতসকলে মানে সদনক অমান্য কৰি বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰে আৰু যিটো আমাৰ অসাংবিধানিক। ইয়াৰ মূল কাৰণতে হ'ল যে জিলা সমিতিতে কোনো ধৰণৰ সদস্য কৰ্মকৰ্তা নাই, অকল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী 2জন আৰু কাৰ্যকৰী সভাপতি আৰু সাধাৰণ শিক্ষা সম্পাদক আছে। এই 4জনে এই বৃহত্তৰ এলেকাটোক এটা কি পৰ্যায়ত পৰিচালনা কৰি আছে তাৰ অন্তৰ্নিহিত তেওঁলোকে মানে সোমাই নপৰি তেওঁলোকে খালি যোনটো আঞ্চলিক ষ্ট্ৰং, যোনটো আঞ্চলিকে ভালদৰে কাম কৰিছে সেই আঞ্চলিকটোক তেওঁলোকে তেখেতৰ লগত মানে ছাপোৰ্ট লৈ কাম কৰাৰ স্বত্তে তেওঁলোকে আমাৰ যি ষ্ট্ৰং প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁলোকক একফালে আন্ধাৰত ৰাখি বেলেগ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সিহঁতে বনাব খোজে আৰু সেইটো প্ৰস্তাৱ লৈ তেওঁলোকে অহা 20 তাৰিখে আমি গম পাওঁ যে অহা 20 তাৰিখে কলাইগাঁও এটা যি বৃহত্তৰ এলেকাত যি এটা ষ্ট্ৰং কমিটি মানে বৰ্তমান কাৰ্যকাল চলি আছে সেই কমিটিক তেখেতে আন্ধাৰত ৰাখি এক মানে কমিটি গঠন কৰাৰ সিদ্ধান্ত লৈছে আৰু যি কাম কৰে চব তেওঁলোকে নিজে কৰে, নিজৰ আণ্ডাৰষ্টেণ্ডিঙত কৰে, কাৰোবাক সুধিবও নিদিয়ে, একো নিদিয়ে। গতিকে যি তেওঁলোকে এই কৰ্মবিলাক কৰি আছে আমি তাক বিসম্বাদভাৱে আমি তাক নিন্দা কৰিছোঁ। এইকাৰণেই কৰিছোঁ যে সংগঠনটো জাতীয় স্বাৰ্থত হয়, নিজৰ স্বাৰ্থত নহয়। তেওঁলোকে যি একনায়কত্ববাদ চলাইছে সেইটোক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু তাৰপিছত আমি গম পাওঁ যে জিলা সমিতি কাৰ্যকৰী সভা অনুষ্ঠিত হৈ গ'ল আৰু যিটো মানে অসাংবিধানিকভাৱে হৈছিল আৰু সেই কাৰ্যকৰী সভাত তেওঁলোকে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সিদ্ধান্ত মৰ্মে আমি গম পাওঁ যে জিলা তত্ত্বাৱধায়ক ডাঙৰীয়াই কৈ গৈছে যে যোনে সংগঠন কৰিব দিয়া আৰু নকৰিলে নাই, ৰাজ্জাক আৰু আমাৰ সাহিলেই এই ভেৰগাঁও জিলাত নেতৃত্ব দি থাকিব, সেইটো চূড়ান্ত কথা বুলি বিভিন্ন টেলিফোন বাৰ্তাত তেখেতে কয় আৰু সেইটোক আমি ধিক্কাৰ জনাইছোঁ। এইকাৰণে জনাইছোঁ আপুনি জিলা তত্ত্বাৱধায়ক, আপোনাৰ এক গধুৰ দায়িত্ব আছে আৰু গধুৰ দায়িত্বত থাকি আপুনি যি এক ঋণাত্মক দিশত চিন্তা কৰিছে এইটো আমাৰ খুব লাজ লাগিছে আৰু এটা হাস্যকৰ বিষয় যে আপুনি ইমান গধুৰ দায়িত্বত থাকি আপুনি এনেকুৱা এটা মন্তব্য কৰিব বুলি আমি আশা কৰা নাছিলোঁ। আমি চেণ্ট্ৰেল কমিটিক জনাইছিলোঁ অনাস্থা পত্ৰ হিচাপে। আমাৰ চেণ্ট্ৰেল কমিটিৰ ওপৰত এক আস্থা আৰু বিশ্বাস আছিল আৰু সেই বিশ্বাস মৰ্মে আমি যোৱা কেইদিনমান আগত আমি তেওঁলোকক এক সময় বান্ধি দিছিলোঁ। সেই সময়টো বৰ্তমান অতিক্ৰম কৰিছে আৰু সেয়ে আমি আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ যি চেণ্ট্ৰেল কমিটিৰ এডভাইজাৰী বৰ্ড, যি উপদেষ্টা মণ্ডলীৰ বৰ্ড, তেওঁলোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিম যে আপোনালোকে ভেৰগাঁও জিলাৰ যি এক সাংগঠনিক ভীতি যি খহনি হৈছে, যি
ধুমুহাৰ সৃষ্টি হৈছে, যি একনায়কত্ববাদৰ সৃষ্টি হৈছে, এই সমস্যাটো জিলা তত্ত্বাৱধায়ক মাইনুদ্দিন আহমেদেও আজিলৈ সমাধান কৰিব পৰা নাই। আৰু আমাৰ চেণ্ট্ৰেল কমিটিৰ সাধাৰণ সম্পাদক প্ৰেচিডেণ্ট মহোদয় তেওঁলোকেও ইয়াতে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সেয়ে আমি আপোনালোকক পুনৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই সমস্যাটোত আপোনালোকে হস্তক্ষেপ কৰি আমাক অতি কম সময়ৰ ভিতৰত আপোনালোকে আমাক এক সুস্থ সবল এক মানে শক্তিশালী ভেৰগাঁও জিলা সমিতি গঠন কৰি দিব লাগে। যে সিহঁত নাথাকিলে বোলে আমাৰ ভেৰগাঁও জিলা AVMC বোলে নচলিবই, কাৰণ আমি এতিয়া আস্থা আৰু বিশ্বাস হেৰুৱাই পেলাইছোঁ সিহঁতৰ ওপৰত। আমি আমাৰ আঞ্চলিকৰ সভাপতি আৰু সম্পাদকৰ ওপৰত আমি অনাস্থা লৈ যোৱাৰ পিছত আমাৰ ভেৰগাঁও জিলা AVMCৰ সভাপতি আমাৰ লগত যি এক নিষ্ঠুৰ তাৰমানে আমি মুখেৰে প্ৰকাশ কৰিব পৰা নাই তেনেকুৱা ভাষা প্ৰয়োগ কৰিছে। আৰু তেওঁ নেকি যেতিয়া BPF যেটো নেকি ৰাজনৈতিক দল, বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ লগত সিহঁতে কি কৰি আছে, হলিগলি খেলি আছে। আমাৰ ভেৰগাঁও জিলা AVMCৰ সভাপতি মহম্মদ ৰাজ্জাক আলী ডাঙৰীয়াই বহুতো ধৰণৰ ৰাজনৈতিক দলৰ লগত হলিগলি খেলি আছে। তাৰপিছত সেইবিলাক যদি আমি সিহঁতক আঙুলিয়াই দিব বিচাৰোঁ, আঙুলিয়াই দিয়াৰ বাবে আমাক যথা সময়তে আমাক বহিষ্কাৰ কৰি দিয়ে। ইতিমধ্যে আমাৰ আঞ্চলিকৰ এজন সদস্যৰ ওপৰত ইতিমধ্যে এজাহাৰো দাখিল কৰিছিল। আমাৰ 7খন আঞ্চলিক আছে আৰু 7খনৰ ভিতৰত আমি 5খনে ইতিমধ্যে আমি অনাস্থা দিছোঁ তেওঁলোকক। এই অনাস্থা এতিয়ালৈ তেওঁলোকে কোনো ধৰণৰ কাৰ্যকৰী কৰা নাই, সেইটোৱে খুব এটা আশ্চৰ্যৰ বিষয় হৈ পৰিছে। যাৰ কাৰণে আমি আজি এই সংবাদ মাধ্যম যোগেৰে আমি সংবাদ মেল পাতিবলৈ মানে বাধ্য হ'লোঁ যে যি আমাৰ চেণ্ট্ৰেল সমিতি তেওঁলোকেও কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ইতিমধ্যে। সেয়ে আমি আজি এই যি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ যি চেণ্ট্ৰেল কমিটিৰ উপদেষ্টা মণ্ডলী আছে তেওঁলোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাবলৈ আজি এই সংবাদ মেলখন অনুষ্ঠিত কৰিছোঁ। সংবাদ মেল জৰিয়তে আমি তেখেতসকলক পুনৰাই কৈছোঁ যে তেখেতসকলে এই সমস্যাটোত যদি হস্তক্ষেপ নকৰে তেতিয়াহ'লে আৰু সমাধান নহ'ব। আমি ইতিমধ্যে গম পোৱা মতে তেখেতসকলে বিভিন্ন ধৰণৰ বিভিন্ন মন্তব্য কৰি আছে যে কলাইগাঁও আৰু যি 5টা আঞ্চলিক আছে তেওঁলোকে যদি সংগঠন বাদও দিয়ে বা বাদ মানে তেওঁলোকে সেই সংগঠন ত্যাগ কৰে তথাপিও ধৰক তেওঁলোকৰ কোনো আপত্তি নাই বুলি তেখেতসকলে আমাৰ জিলা তত্ত্বাৱধায়ক যি মাইনুদ্দিন আহমেদ তেখেতে এই কথাটো টেলিফোনিক বাৰ্তাৰে আমাৰ ভিতৰৰ কোনোবা সদস্যক জনাইছে। গতিকে এইটো এক খুব দুৰ্ভাগ্যজনক। আমি সংগঠনটোক নিজৰ কাৰণে নহয় নিজৰ জাতিটোৰ কাৰণে নেতৃত্ব দিছোঁ। মই তেখেতক এইটো কথা জনাই দিছোঁ যে আপুনি যদি ভাবিছে যে সংগঠনটো আপোনাৰ পৈতৃক সম্পত্তি সেইটো তেতিয়াহ'লে আপোনাৰ বহুত ডাঙৰ এটা ভুল হৈছে। আৰু এই জাতীয় সংগঠনটোক যিসকলে ব্যৱহাৰ মানে নিস্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি গৰিহণা দিছোঁ। কাৰণ জাতিৰ উন্নতিৰ কথা ভাবক আপোনালোকে, নিজৰ স্বাৰ্থৰ ইয়াত জড়িত নাই। এই জাতীয় সংগঠনৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন জনৰ ৰক্ত দিছে, জাতিৰ হৈকে ৰক্তদান কৰিছে, নিজে শ্বহীদ হৈছে। সেই আমি শ্বহীদ বীৰসকলৰ কথা মনত কৰি আমাৰ এই জাতীয় সংগঠনটোক আমি কেনেদৰে আগুৱালি ল'ম, কেনেদৰে আগুৱাই লৈ যাম সেই কথা আপুনি স্মৰণ কৰক। স্মৰণ কৰি আমাক এক দিহা পৰামৰ্শ দিয়া পৰিৱৰ্তে আপুনি এনেকুৱা মানে কুমন্তব্য ঋণাত্মক দিশ এটা সিদ্ধান্ত লোৱাটো আমাৰ খুব নিন্দনীয়জনক আৰু হাস্যকৰজনক এইটো এটা কথা। সেয়ে আমি চেণ্ট্ৰেল কমিটিক যিহেতু জনাইছোঁ তাৰ লগতে আমি এই এডভাইজাৰী বৰ্ডক এইকাৰণে জনাবলৈ বাধ্য হৈছোঁ যে তেওঁলোকক দিয়া সময়খিনি অলৰেডি অতিক্ৰম হৈছে। সেয়ে আমি চেণ্ট্ৰেল যি এডভাইজাৰী বৰ্ড তেখেতসকলৰ চিফ এডভাইজাৰী বৰ্ডক আৰু যি গোটেইখিনিক মণ্ডলীক এডভাইজাৰী মণ্ডলীক মানে অতি কম সময়ৰ ভিতৰত ভেৰগাঁও জিলাত তেওঁলোকে আহিব লাগে, আহি আমাক এক সুস্থ সবল কমিটি বনাই দিব লাগে। আৰু আমাৰ এটা দাবী থাকিব, সেই কমিটিটো এনেকুৱা কমিটি হ'ব লাগে যিয়ে ৰাইজৰ হকে মাত মাতিব, যিয়ে এই সমাজখনৰ হকে মাত মাতিব, তেনেকুৱা কমিটি লাগে। কোনো ধৰণৰ স্বাৰ্থবাদী মানে একপন্থী মানুহক আমি নিবিচাৰোঁ। এইটো আমাৰ ষ্ট্ৰেট কাট 5টা আঞ্চলিকৰ সিদ্ধান্ত আৰু এই সিদ্ধান্তই আমাৰ অটল। সেয়ে আমাৰ যিহেতু এডভাইজাৰী বৰ্ডৰ ওপৰত আস্থা আৰু বিশ্বাস আছে, আমি তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। আমাৰ আস্থা বিশ্বাস আছে তেওঁলোকে অতি কম সময়ৰ ভিতৰত আহিব। ধন্যবাদ। ওদালগুৰি জিলাৰ পৰা পূৰ্বজ্যোতি মেধিৰ ৰিপৰ্ট, কামৰূপা নিউজ।